মই ভাবিছোঁ ইয়াক অলপ বৰষুণত উলিয়াই দিওঁ, কাৰণ ধুবলৈতো সময় নাই। ফ্ৰণ্টত এই মাথাটো লাগিলে, এইটো যেতিয়া আপোনাৰ এই ষ্টেপটোত পৰি গ'ল এই মাথাটো। গাইজ মৰ্ণিং স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আৰু দেখিছে চাগে চকুকেইটা অলপ অলপ ফুলি আছে, মানে জাষ্ট উঠিছোঁহে, মোৰ বেছি দেৰি হোৱা নাই। উঠি মেলি আপোনাৰ ধুই ব্ৰাছ চাছ কৰি তাৰপিছতে কিবা এটা খাওঁ। একচুৱেলি ঘৰত কোনো নাই, মই অকলে আছোঁ। বাকী মা, দেউতা, দাদা আৰু আমাৰ খুৰা এজন, ত্ৰিপুৰাৰ খুৰা। তেওঁ যোৱাকালি আহিলে ত্ৰিপুৰাৰ পৰা, আৰু আজি তেওঁলোকে মানে গোটেইখিনি অৰুণাচলত গৈছে, আশ্ৰমত গৈছে। মোকো লগ ধৰিছিলে, কিন্তু মই নগ'লোঁ, মানে মোৰ ডিউটি আছে, সেইটো কাৰণে মই নগ'লোঁ। বাকী এতিয়া চাওঁ কি কি আছে খাবলৈ। আৰু যোৱাকালি মোৰ মানে কি হ'ল, ফোনটো ভাঙিলে, টেম্পাৰৰ ভিতৰত ভাঙি গ'ল। টেম্পাৰখনটো অলপ ফাটি আছিলে। আজি মোবাইলটো, মোৰ যিটো মোবাইল আছে এইটো মোবাইল কিনা মোৰ আজি 1.5 মাহো হোৱা নাই। তো এই ডিছপ্লেখন ফাটি গ'ল, আৰু মানে এনেকৈ হেঁচা দি পালোঁ, একচুৱেলি হেঁচা দি পালোঁ, একদম গোটেই ক্ৰেক হৈ গ'ল। তো বাকী চব ঠিকে আছে, টাচ চব ঠিকে আছে, কিন্তু অকল ডিছপ্লেখন ওপৰত ফাটি গ'ল। আৰু তো এতিয়া তিনিচুকীয়া মেবি যাব লাগিব, যিহেতু ইউটিউবত খুব দেখি থাকোঁ মিকিদা বুলি কয়, মিকি মোবাইলছ, তাত যাব লাগিব। তাত গৈ কিনে ফোনটো বনাই আনিম, 800 টকাতে হৈ যাব বুলি কয়। ওপৰত এটা পাৰ্মানেণ্ট টেম্পাৰ লগাম, 200-150 ল'ব, তো সেইটো লগাম। তো 1000 টকা এটা বাজেটত যাম, আৰু বাকী ডিছপ্লেখন ঠিক কৰি আহিম। আজি 1.5 মাহ হৈছিলে ফোনটো। বাকী এতিয়া ভিতৰলৈ যাওঁ, কি কি আছে খাবলৈ চাওঁগৈ। ৰুটি থাকিব লাগে, ইয়াত কি ৰাখিছে, এইটো মাছ 1 পিচ অকল ৰাখিছে মোৰ কাৰণে। বাকী আৰু কি আছে চাওঁ, ইয়াত চাগে ভাত আছে নেকি, ভাত আছে। কিন্তু শুই থাকোঁতে মায়ে কৈ থৈ গৈছিলে ৰুটি আছে বুলি, তো এবাৰ চাই লওঁ ৰুটি আছে নে নাই। খালি আপোনালোকক দেখুওৱা হোৱাই নাই পাকঘৰটো। এতিয়া মানে এনেই জেগা কম হোৱাৰ কাৰণে চব প্ৰায় মানে আপোনাৰ কাম চলি থকা নিচিনাই হৈছে আৰু, কিন্তু টাইলছ চাইলছ লগাবলৈ আছে। বাকী খিৰিকী এই এতিয়া ফ্ৰেমকেইটা লগোৱা হ'ল, গ্লাছো লগাবলৈ আছে, আৰু এই এটা ফ্ৰেম বনাবলৈ আছে খিৰিকীৰ। বাকী এতিয়া ক্লিয়াৰ হৈ যাব। আৰু এনে খুচুৰাকৈ বহুত কাম থাকে। বাকী মোক ৰুটি আছে বুলি কৈছিলে, এতিয়া মই তাকে বিচাৰি ফুৰিছোঁ, ৰুটি ক'ত আছে। ৰুটিটো মই দেখা নাই, চাকে কৰিলে। বাকী মই এই ৰুটি বিচাৰি ফুৰিছোঁ, ৰুটিটো ক'ত আছে মানে মই বিচাৰি পোৱা নাই। তো বিচাৰি লওঁ আৰু খাই লওঁ, খাই কিনে আপোনালোকক দেখাইছোঁ কি কি কৰোঁ। অলপ অফিচৰ কাম আছে, ট্ৰেনজেকশ্যন দুটামান কৰিব আছে, ট্ৰেনজেকশ্যনকেইটা কৰি লওঁ। তাৰপিছত মই যাম আজি নামৰূপ। বতৰটো অলপ ডাৱৰীয়া কৰি আছে, হ'লেও যাব লাগিব। অলপ ডাৱৰীয়া দেখি আছে, মানে হ'লেও গৰমটো উঠি আছে, কাৰণ মে' মাহ আহিলে, আকৌ জুন জুলাই আগষ্ট আছেই, আকৌ 3 মাহ, যিটো ফাটি গৰম। ঠিক আছে, ৰুটি বিচাৰি খাই লওঁ, তাৰপিছত দেখাই আছোঁ। মই আহিছিলোঁ নেপকো, আৰু চাওকচোন সেইদিনাখন ৰৈনা আহোঁতে ফিল্ডখন কিমান মানে পেকেটে ভৰ্তি লেতেৰা হৈ আছে, হেৰি চফা কৰি আছে। গাইজ মই বাইকখন লৈ কিনে গৈছিলোঁ আপোনাৰ নেপকো। বাকী এতিয়া মানে কি হ'ল, এইকেইদিনা মোৰ দিনটো বেয়া চলি আছে নেকি মই নাজানো, দিনে বেয়া চলি আছে নেকি। আজি আকৌ বাইকখন পৰিলে, যোৱাকালি মোবাইলটো ভাঙিলে, মোবাইলটোত 1000 টকা চোনা লাগিলে, তো আকৌ বাইকখন আজি পৰিলে। বাইকখন ইয়াৰ পৰা উলিয়াই আনোতে, ভিতৰৰ পৰা উলিয়াই আনিছিলোঁ, উলিয়াই আনোতে কি হ'ল, পটককৈ মই ধৰিব নোৱাৰিলোঁ, মানুহটো এইফালে পটককৈ পাৰ হ'বলৈ দিগদাৰ হৈ যায়, তো গেটখনৰ ফালে, তো পটককৈ ধৰিব নোৱাৰিলোঁ, একদম আহি কিনে এই ষ্টেপটোতে পৰিলে। এইফালে দাগ লাগিলে, এইখিনি দাগ লাগিলে, এই ফুট ষ্টেপটোত দাগ লাগিলে, এই গাৰ্ডত দাগ লাগিলে, অলপ গাৰ্ড আজিলৈকে পৰা নাই, মানে আজি 1.5 বছৰ হ'ল কিনা। ইয়াত লাগিলে, এই গ্লাছত লাগিলে, তাৰপিছত আপোনাৰ আকৌ এই ফ্ৰণ্টত এই মাথাটো লাগিলে। এইটো যেতিয়া আপোনাৰ এই ষ্টেপটোত পৰি গ'ল, এই মাথাটো এই ষ্টেপৰ চুকতে পৰিছে। তেতিয়া মই পৰিলে, তেতিয়া মই ভাবিলোঁ কি ভাঙিলে, আজি আকৌ চোনা লাগিলে বুলি ভাবিলোঁ। মানে কাহ পৰিছে, যেতিয়া পৰিছে মানে খুব মানে বেয়া দিন চলি আছে, কিন্তু বাইক পৰিছে, মোবাইলটো ভাঙিছে, মানে কি ক'ম আৰু। অহা মাহৰ দৰমহাটো পালে মোৰ বহুত কাম আছে, মোবাইলটো বনাবলৈ আছে, তাৰপিছত আকৌ বাইকখন বহুত মেইনটেনেঞ্চ কৰিব আছে। যিটো চেইনটো কাহ বাজিছে, মানে কমচে কম 28,000 চলাই দিলোঁতো কিনাৰ পৰা, আজি 1.5 বছৰ হ'ল, 28,000 কিলোমিটাৰ চলালোঁ। চেঞ্জ পকেটটো চেঞ্জ কৰা নাই, চকা একোৱে চেঞ্জে কৰা নাই।
অকল ছাৰ্ভিচিং দি আছোঁ। বাকী ছাৰ্ভিচিঙো এবাৰ টাইমটো পাৰ হৈ গ'ল। 25,000 ছাৰ্ভিচিং আছিলে, এতিয়া 28,000 হৈ গ'ল, 3,000 বাঢ়ি গ'ল। তো ছাৰ্ভিচিং কৰাব আছে, সময় পোৱা নাই। তো ইয়াৰ চেঞ্জ পকেটটো চেঞ্জ কৰিব লাগিব, 1400-1500 ল'ব। তাৰপিছত আপোনাৰ আগফালে চকেট জবাৰটো খাটলাক কৰিছে, আপোনালোকক দেখাইছিলোঁ মই আগতে। তো সেই চকেট জবাৰকেইটা অইল চিট কিবা ফাটিছে চাগে, সেইকেইটা আকৌ চেঞ্জ কৰিব লাগিব। মানে এখনত 5,000 টকা খৰচা কৰিব লাগিব অহা মাহত। গোটেইখন পিট টপ কৰিম ধুনীয়াকৈ, চব বনাম যি আছে। আৰু মানে আজিলৈকে 1.5 বছৰ হৈ গ'ল, একবাৰো মোৰ হাতৰ পৰা বাইকখন পৰা নাই। আজি ফাৰ্ষ্ট পৰিছে, বহুত মনটো বেয়াও লাগিছে। তো এতিয়া দেখা যায়। আৰু পূৰা বৰষুণ দি আছে, চাওক একদম ক'লা মলা। তো মই এতিয়া যাব লাগিছিলে নাহৰকটীয়াৰ পৰা এক পাক দি আপোনাৰ নামৰূপ। এতিয়া এইটো বতৰত মই যাওঁ কেনেকৈ তাকে ভাবিছোঁ, ঘৰত মানুহ নাই। তো বহুত জোৰকৈ আহিছে, মাতটো চাগে অলপ এইফালে টিং আছে, টিঙৰ পৰা মাতটো ইমান ভালকৈ নাহিব। যদি আকৌ যাওঁ তেতিয়া আপোনালোকক দেখাম নামৰূপ কি কৰোঁ। বহুত জোৰকৈ আহিছে, চাওক বহুত জোৰকৈ দিছে, পূৰা জোৰকৈ বৰষুণ দি আছে, আপোনালোকে দেখিছে। তো মই যিহেতু বাইকখন পূৰা লেতেৰা হৈ আছে, মানে বোকা কি ক'ম আৰু, আমাৰ ৰাস্তাটো অৱস্থা ইমান ভাল নহয়। তো এতিয়াতো আৰুৱে বেয়া হ'ব যিটো বৰষুণ আহিছে। তো মই ভাবিছোঁ ইয়াক অলপ বৰষুণত উলিয়াই দিওঁ, কাৰণ ধুবলৈতো সময় নাই, ধুম লাহেকৈ। তো আজি ধুবলৈতো সময় নাই, সেইটো কাৰণে ইয়াক অলপ বৰষুণতে তিয়াই দিওঁ, অলপ চফা হ'ব। এয়া দেখিলে মোৰ দিন বেয়া চলি আছে বুলি কৈছিলোঁ নহয় আপোনালোকক। বাইকখন বোলো অলপ চফা হওক বুলি উলিয়াই দিলোঁ বাহিৰত। এতিয়া বৰষুণটোৱে এৰিলে মানে কি মিহিকৈ দি আছে, ইমান জোৰকৈ আহিলে পটককৈ মিহিকৈ দিয়া হৈ থাকিলে। কি ক'ম আৰু, দিনে বেয়া চলি আছে হয়। বাকী থাকক তেনেকৈ, অলপ চফা হৈ যাওক, ধূলিখিনি যিখিনি আছে সেইখিনি চফা হৈ যাব। তো গাইছ মই ৰেডি হৈ গ'লোঁ। আৰু একচুৱেলি মই ওলাই গৈছিলোঁ, সেইখিনি পালোঁগৈ। তাৰপিছত আকৌ ৰেইনকোটটো লৈ যাওঁ বুলি ভাবিলোঁ, কাৰণ সেইটো ছাইডে তিনিচুকীয়া ছাইডে, এইটো ছাইড আমাৰ তিনিচুকীয়া পৰে। তো তিনিচুকীয়া ছাইডে পূৰা ডাৱৰ মানে ক'লা হৈ আছে, পূৰা জোৰকৈ বৰষুণ দিছে চাগে এইটো ছাইডে। তো কি গেৰেণ্টি, এফালেও ক'লা হৈ যাব পাৰে পটককৈ। এনেইতো বৰষুণটো দিছে, এনেকুৱাকৈ দিছে মানে ক'ৰবাত যেনিবা লাগি আছে বৰষুণটো, ঘাঁহকৈ দিয়ে আকৌ বন্ধ হয়, তেনেকুৱা হৈ আছে মানে। তো পটককৈ এডোখৰ পৰা আহি ৰেইনকোটটো লৈ গ'লোঁ, কাৰণ ঘৰততো কোনো মানুহ নাই। আৰু মই য'তে ত'তে বৰষুণ দিছে বুলি ৰখি থাকিলেও নহ'ব, এতিয়া চিপ বৰষুণ দি থাকিব। তো মই ৰখি থাকিলে নহ'ব। তো সেইটো কাৰণে ৰেইনকোটটো লৈ ল'লোঁ। বাকী এতিয়া বাইকখন সেইখিনিতে থৈ আহিলোঁ, কাৰণ আমাৰ ৰাস্তাটো দেখিছেই কিমান বোকা, বহুত বোকা আহি আগলৈ। তো বাইক ওলোৱা সোমোৱা কৰিবলৈ বহুত দিগদাৰ হয়। তো সেইটো কাৰণে এতিয়া ৰেইনকোটলৈ গৈ থাকোঁ। মই নাহৰকটীয়া নাযাওঁ, আজি অকল নামৰূপ যাম। এইফালে শ্বৰ্টকাট ৰাস্তা এটা দি নামৰূপ যাম, আৰু নামৰূপ পৰা ঘূৰি আহিম, কাৰণ ঘৰত মানুহ নাই, সোনকালে আহিব লাগিব। চাই থাকিব। মানে কি হ'ল, জাষ্ট ৰেষ্ট পাইছোঁ ভিডিঅ'টো বনাবৰ কাৰণে। দিনটো কামৰ পৰা আহিলোঁ, কামৰ পৰা 5টা বজাত আহিলোঁ। 5টা বজাত আহি আকৌ দুলীয়াজান গ'লোঁ। দুলীয়াজান আপোনাৰ সেইদিনা যাৰ ইউনিভাৰ্চিটি আছিলে গুৱাহাটী যাবলৈ, বাছত উঠাই থৈ আহিলোঁগৈ। তাৰপিছত এই আহোঁতে এতিয়া ঘৰ পাওঁতে 9টা বাজি গ'ল, 9টা চাৰে 9টা। এতিয়া ভাত চাত খাই জাষ্ট ফ্ৰেছ হৈছোঁ। মাহঁতো পালেহি অৰুণাচলৰ পৰা, মাহঁতে শুই আছে এতিয়া। তো ইমান দূৰ জাৰ্ণি কৰি অহা, বাকী তেনেকৈ আৰু। তো দুলীয়াজানলৈ গ'লোঁ, আহিলোঁ। এতিয়া সময় প্ৰায় 10:30মান বাজি গ'ল। এতিয়া ভাত চাত খালোঁ, দিনটো ভাত খাবলৈও সময় পোৱা নাই। তো ডিউটিৰ পৰা আহোঁতে ৰোল এটা খালোঁ, এগ ৰোল দেখাই আহিলোঁ। তো আজি ভিডিঅ'টো ইমানখিনি আছিলে, বিশেষ একো দেখাব নোৱাৰিলোঁ বাৰু। তো যদি ভিডিঅ'টো ভাল পালে লাইক এটা মাৰি দিব, লগতে কমেণ্ট এটা কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কাষত থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। লগ পাই আছোঁ অন্য ভিডিঅ'ত। টিল দেন বাই বাই।